আপোনালোকক পুনৰ চেন্নাইৰ পৰা মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া এইবোৰ হৈছে চি ফুড, আমি খোৱা নাই, বহুত গোন্ধ ওলায়। তাৰপিছত এইপিনে গুলি মৰা খেল, সৰু বাচ্চা নিচিনা অলপ এনজয়ো কৰি লৈছোঁ। মেদিনীয়ে পাৰিলে দুটা ফুটাবলৈ, মানে এইটো মাটিমাহৰ গুলি, মানে সৰু সৰু মাটিমাহত চিলভাৰ কালাৰ কৰি দিছে। সি দুটা ফুটালে, মই এটা ফুটালোঁ। যদি দুটা মাৰিব পাৰোঁ তেন্তে 200 টকা ৰিটাৰ্ণ কৰিলে, মানে ইমানেই মানে টেকনিক, সিহঁতে বেয়া মানে মাহবোৰ ভৰাই দিয়ে আৰু ভাল মানে অকল 2-3টাই ভৰাই দিলে। মেদিনীয়ে দুটা পাৰিলে, মই এটা পাৰিলোঁ। চেন্নাই আহিছোঁ যেতিয়াতো বিৰিয়ানী খাবই লাগিব, বিৰিয়ানী বহুত টেষ্টি আছিলে। ধুনীয়া লাগিছে। আপোনালোকে যদি চেন্নাই আহে, বাকী কিবা লয় নলয় নাজানো, কিন্তু গাজৰাটো ট্ৰাই কৰিব, বহুত ধুনীয়া গোন্ধায়, বহুত ধুনীয়া। 2 দিনলৈকে গোন্ধটো থাকি যায়। কি হয় অ' এইটো ইমান ধুনীয়া। আজি কি তাৰিখ? আজি ডেট কিমান? হা? 53 কিলোমিটাৰ। আজি 10 তাৰিখ হৈ গ'ল, আজি নেক্সট ডে হয়। আমি হোটেলৰ পৰা খাই বৈ এতিয়া কেইটা বাজিছে টাইম? 11টা বাজিছে। এতিয়া ওলাই আহিছোঁ, আকৌ অলপ ফুৰি মেলি এতিয়া মানে আমি এপ'ল' পালোঁহি। এপ'ল'ত মেদিনীক মানে ব্লাড টেষ্ট কৰিব দিছিলে। ব্লাড টেষ্টৰ ৰিপৰ্টটো মানে আজিৰ দিনৰ ৰাতিপুৱাই, মানে 7টা বজাতে সি খালী পেটত ব্লাড টেষ্ট কৰিলেহিয়ে। এতিয়া ৰিপৰ্টটো নিব আহিছোঁ, 2টা বজাত মাতিছিলে। এতিয়া আমি যিটো বিল্ডিঙত আহিছোঁ, এইটো বিল্ডিঙতে হোল বডি চেকআপ কৰে। হোল বডি চেকআপৰ প্ৰাইচ হৈছে 18,000। আপোনালোকে আহিলে নিশ্চয় কৰিব পাৰে, কিন্তু আমি নকৰিলোঁ, প্ৰাইচটো বহুত বেছি হৈ গ'ল। আমি এতিয়া গাড়ীত আহি আছোঁ, এতিয়া শুই উঠিছোঁহে। মই দেখিছোঁ গোটেই জংঘল পাৰ, মানে আমি গোটেই ৰাতি 10 তাৰিখৰ ৰাতি গোটেই ৰাতিটো ট্ৰেভেল কৰি মেলি আমি এতিয়া গোৱা পাইছোঁহি। গোৱা পাবলৈ আৰু গোৱা বৰ্ডাৰত সোমাবলৈ 50 কিলোমিটাৰ বাকী আছে। ইমান ধুনীয়া বতাহ মাৰি আছে চব। একদম নেচাৰেল হাৱা। মোৰ চুলি কেনেকৈ আহিছে গম পাইছে, কিমান বতাহ মাৰিছে চাওকচোন। আমি মানে একদম ঘৰৰ পৰা এনেকৈ য'তে পাই ত'তে বনাই খাই আহি আছোঁ। ইমানেই মজা লাগিছে, ভাতখিনি খাই থাকিব পৰাৰ কাৰণে। আমি ইমান দিন ট্ৰেভেল কৰিও আমি মানে বেমাৰী হোৱা নাই, সেইকাৰণে আগতে খোৱা থালি বাতিবোৰ এতিয়া ধুই লৈছোঁ চান্স পাই। আমি ৰাতিটো হোটেলত থাকিছোঁ যদিও, ৰাতিও মানে আমি তেনেকৈ বনাই খাওঁ বাহিৰত, হোটেলৰ বাহিৰত। চাই লওক আমি কেনেকৈ ভাত বনাই খাই আছিলোঁ ইমান দিনে। এইপিনে কণী বইল কৰি আছে, দেখাই দিয়া। আমাৰ কণী বইল হৈ আছে। এতিয়া আমি কণী দম বনাম। এইপিনে আলু কাটি আছোঁ, ফুলকবি। এতিয়া আমাৰ চেন্নাই কিবা শাক হয়, আলু, এই গোটেই ধনিয়া দি পালেং শাক হয়, পালেং শাক। এইটো চেন্নাই আপোনাৰ চাউল। আজি খোৱা যাব, টেষ্ট কৰি জনাম বাৰু কেনেকুৱা লাগে। এই আমাৰ বৰষা আলু গুটি খাই আছে, খাই লওক। দেখাই দিছোঁ আলু গুটি দেখাইছোঁ আপোনাক ভিউ। চব কি ধুনীয়া এক পৰিৱেশ, তাৰ মাজত আমি গছৰ তলত। এয়া মুম্বাইটো গোৱা ৰোড। এইফালে আমি গোৱা পামগৈ আৰু 55 কিলোমিটাৰ আছে। এইফালে পাহাৰ, চাৰিওফালে পাহাৰ, খুব এক সুন্দৰ নান্দনিক দৃশ্য। গাড়ী বহুত কষ্ট কৰিছে, গাড়ীখনে বহুত দূৰলৈ আহিছে। এয়া আমাৰ বেড বয়, এতিয়া অলপ গাড়ীটো চাফা কৰি আছে। এইপিনে ভাত বাঢ়ি ল'লোঁ, এই চাইডে কণী দম, এইপিনেও কণী দমেই আছে। ইমান দাম। এইটো মেদিনী স্পেচিয়েল কেৰাহী জ্বলাই দিছে। কি পালেং শাক ভাজিছে। নকৰিবা, পৰিব গোটেই। এয়া ভাজি আছে, গৰমে খাম।
বতাহ দিছে সঁচাকৈ আহা ভাতটো খাই লৈ আহি ইমান ধুনীয়া পৰিৱেশ বতাহ মাৰি আছে অলপ লেতেৰা হয় বাৰু আমি লেতেৰা কৰাখিনি আমি লগে লগে চাফা কৰি যাম লেতেৰা কৰি নাযাওঁ ভাল হৈছে নাই এইপিনে গোৱা পুলিচে আমাৰ ফাইন লগাই দিলে আহিয়ে ইয়াত 60 লিমিট আমি নাজানো আমি আহিছিলোঁ 7 ক্লাছ লগোৱা আপোনালোকে গোৱালৈ আহিলে যদি বাই ৰোড নিজৰ গাড়ীত আহে সদায় 60ত আহিব আমি 71ত আহিছিলোঁ আমাৰ 500 টকা গ'ল আকৌ আমাৰ পিছপিনৰ গ্লাছখন অঁ মানে তাৰ বদলি মানে ঘোচ খালে 500 টকা আৰু 500 টকা আমাৰ পিছপিনৰ এই গ্লাছখন ব্লেক কটেড আছিলে ন সেইকাৰণে 500 টকা সেইটো ফাইন লগালে এইখন এতিয়া দুদিনৰ কাৰণে আমাক কোনো একো নকৰে দুদিনৰ পাছত যদি আমি গোৱাত থাকোঁ তেতিয়া আকৌ আমাক ধৰিব আকৌ খাব নহয় ফাইন কাটিব চৰি সেইকাৰণে আহিয়ে আমি গোৱাত সোমাইছোঁ আৰু ঘাটা আমাৰ পাছলৈ আৰু ক'ত কি হৈ থাকে দেখাই থাকিম আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত আপোনালোকে বাকীখিনি দেখিবলৈ পাব বাই